हेलो फ्रेंड्स रांधुनी चेनेलटुले आपनालोকক आदरणी जनाइछु। आज आपनालोকৰ কাৰণে লৈ আহিছো পুৰি সবজিৰ ৰেচিপি। ইয়াতে আলু আৰু মটৰৰ সবজি লগতে আটাৰ পুৰি। ভিডিওটো শেষলৈকে চাই থাকক। যদি ৰেচিপিটো চাই ভাল পায় প্লিজ লাইক আৰু শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব। ইয়াৰ কাৰণে 1 কাপ আটা লৈ লৈছো। আপোনালোকে ইয়াতে ময়দাও ল'ব পাৰে। নিমখ আধা চামুচতকৈ অলপ কমকৈ লৈছো আৰু ৰিফাইন তেল লৈছো 3 চামুচ ডাঙৰ চামুচেৰে। তেলখিনি আটাখিনিৰ লগত ভালদৰে মোহাৰি হানি ল'ব যাতে গোটেইখিনি আটাতে ভালদৰে মিহলি হৈ যায়। এইখিনি মিহলি হৈ গ'ল। এতিয়া ইয়াতে অলপ পানী দি মঠি ল'ম। পানী ইয়াতে ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰিছো। একেবাৰতে দি নিদিব কাৰণ একেবাৰে সফট ডো নালাগে। পুৰিৰ কাৰণে ডোটো অলপ টানকৈ মঠিব লাগে। এতিয়া এইটো 2-3 মিনিট মানৰ কাৰণে মঠি ল'ম। তেতিয়া পুৰিকেইখন বহুত বেছি ফুলে আৰু কোমল হয়। এইটো পদ্ধতিত বনালে আপোনালোকে আটাৰ পুৰি নে ময়দাৰ পুৰি ধৰিবই নোৱাৰিব। এয়া দেখিছেনে এনেকুৱা টান হ'ব লাগিব। এইটো এতিয়া বাটি এটাত ৰাখি দিম। লগতে ওপৰত অকমান তেল হানি লৈছো ৰিফাইন তেল যাতে এইটো শুকান হৈ নাযায়। এইটো এতিয়া আধা ঘণ্টা মানৰ কাৰণে ৰাখি দিম। ঢাকনি নিদিয়াকৈ নাৰাখিব। তেল দিলেও এইটো ফাটি যাব পাৰে, সেইকাৰণে ঢাকন মাৰি ৰাখিব। আৰু ইয়াতে সিজোৱা আলু দুটা লৈ লৈছো। কুকাৰত 3টা সিটিত সিজাই লৈছো। একেবাৰে গলি যোৱাকৈ সিজাব নালাগে। তাৰ পিছত ঠাণ্ডা পানীত তিয়াই ৰাখিছিলো অকমান সময়। এতিয়া বাকলিখিনি এৰুৱাই লৈছো আৰু এইটো ডাঙৰ টুকুৰাত অলপ পিটিকি লম। একেবাৰে মিহিকৈ পিটিকিব নালাগে। আলুকেইটা কিন্তু কেঁচাও থাকিব নালাগিব আৰু দেখি ধৰিব পাৰিছেই চাগে অলপ টান আছে। এইখিনি হৈ গৈছে। এতিয়া মিঠাতেল গৰম কৰি লৈছো প্ৰয়োজন অনুসৰি। তেলটো অকমান বেছিকৈ ল'ব। লগতে তেজপাত দুখিলা আৰু শুকান জলকীয়া এটা দি দিছো। গোটা জিৰা আধা চামুচ সৰু চামুচেৰে। পিয়াজ দি দিছো এটা। পিয়াজটো নিদিয়াকৈও বনাব পাৰিব। অকমান সময় ভাজি লম। এতিয়া ইয়াতে আদা নহৰু বটা দিছো আধা চামুচ। নহৰুৰ পৰিমাণটো অকমান বেছিকৈ লম। নহৰু আৰু আদাৰ কেঁচা স্মেলটো যোৱালৈকে অলপ সময় ভাজি লম মিডিয়াম ফ্লেমতে। এইখিনি ভাজা হৈ গৈছে। এতিয়া ইয়াতে কেঁচা মটৰ দি দিছো। আপোনালোকে বিচাৰিলে শুকান মটৰো সিজাই দি দিব পাৰে। এইখিনিও 5 মিনিট মানৰ কাৰণে ভাজি লম যাতে মটৰখিনি অকমান সিজি যায়। ইয়াতে নিমখ দি দিছো সোৱাদ অনুসৰি। লগতে হালধিৰ গুড়ি প্ৰয়োজন অনুসৰি। ৰঙা জলকীয়াৰ গুড়ি দিব পাৰে। মই ইয়াতে কাশ্মীৰী ৰেড চিলি পাউডাৰটো দি দিছো ৰঙৰ বাবে আধা চামুচ মান। এইটো অপচনেল হয়। এইখিনি এতিয়া ঢাকন মাৰি মিডিয়াম ফ্লেমত ৰাখি দিম। মাজে মাজে কিন্তু লৰাই থাকিব যাতে মছলাখিনি জ্বলি নাযায়। এয়া কিছু সময়ৰ পিছত দেখুৱাইছো পিয়াজখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে। লগতে মটৰখিনিও অকমান সিজি গৈছে। এতিয়া ইয়াতে সিজাই ৰখা আলুখিনি দি দিছো। আলুখিনিৰ লগতো 5 মিনিট মানৰ কাৰণে ভাজি লম। যদি সবজিখনৰ টেষ্টটো ভাল হোৱাটো বিচাৰে তেতিয়াহলে আলুখিনি অলপ সময় ভাজিব। লগে পানীটো নিদিব। এয়া দেখিছেনে ইয়াৰে ৰংটো হলনি হৈ গৈছে। এইখিনি প্ৰায় ভাজা হৈ গ'ল। এতিয়া ইয়াতে গ্ৰেভিৰ কাৰণে পানী দিছো প্ৰায় 1.5 গ্লাছ মান। পানীখিনি নিজৰ হিচাপত ল'ব কিমানখিনি ডাঠ বা পাতল কৰিব বিচাৰে। এবাৰ লৰাই লৈছো। ইয়াতে কেঁচা জলকীয়া দুটা দিছো। জ্বলা বেছি খালে জলকীয়াখিনি থেতালিও দিব পাৰে। চাট মছলা আধা চামুচ সৰু চামুচেৰে। কচুৰি মেথি পাতখিনি অকমান ভাজি লৈছো। তাৰ পিছত হাতত মোহাৰি গুড়ি কৰি দিছো। আধা চামুচতকৈ অলপ কমকৈ দিছো। এইটো অপচনেল হয়। লৰাই এতিয়া ঢাকন মাৰি প্ৰথমতে মিডিয়াম ফ্লেমত 3 পৰা 4 মিনিট মান ৰাখি দিম। মাজতে চেক কৰিব। এইখিনি অলপ ডাঠ হৈ আহিছে। আলুখিনি কিন্তু এতিয়া ভাঙি নিদিব নহলে টেষ্টটো ভাল নাহিব। ইয়াতে গৰম মছলা গুড়ি দিছো আধা চামুচতকৈ কমকৈ। লগতে ধনিয়াৰ পাত অকমান। এবাৰ মিহলি কৰি লৈছো আৰু এইটো ডাঠ হোৱালৈকে অলপ সিজাব লাগিব। গেছৰ ফ্লেমটো লোত ৰাখি দিম আৰু ঢাকন লগাই দিম। এয়া 5 মিনিট মান হৈ গ'ল। এবাৰ চেক কৰি লম। আঞ্জাখিনি ডাঠ হৈ আহিছে। যিহেতু আলুৰ জোল হয় ঠাণ্ডা হলে আৰু অলপ গোট খাব, সেইকাৰণে ইমানখিনিতে নমাই লম। আপোনালোকে বিচাৰিলে কেৰাহীটো ঢাকি ৰাখিব পাৰে। এইখিনি অলপ সময়ৰ কাৰণে ঢাকন মাৰি ৰাখি দিম। তেতিয়া ৰংটোৰ লগতে অলপমান ডাঠো হৈ পৰে গ্ৰেভিখিনি। দেখুৱাইছো কিমানখিনি ডাঠ হৈছে। এইটো পুৰি বা পৰঠাৰ লগত বা ভাতৰ লগতো আপোনালোকে খাব পাৰে। আৰু ইপিনে আটাখিনি এবাৰ মঠি লম। এইটো একেবাৰে সফট হৈ পৰিছে এতিয়া। পুৰিখিনি যিমান ডাঙৰ আকাৰ বনাব খোজে তাৰ হিচাপত আপোনালোকে পেৰাকেইটা বনাই ল'ব। যদি লুচি টাইপ বনাব খোজে তেতিয়াহলে অলপ পাতলকৈ বেলি ল'ব। যদি ডোটোত তেলৰ পৰিমাণটো সঠিক থাকে তেতিয়াহলে ৰুটিকেইখন আটা বা তেল নিদিয়াকৈ বেলিব পাৰি।
ইয়াতে মই একোৱে ব্যৱহাৰ কৰা নাই, এটা টিফিনৰ সহায়ত কাটি লৈছোঁ, তেতিয়া পুৰিকেইখন সমান আকাৰৰ হৈ যায়। এতিয়া ইপিনে তেল গৰম হ'বৰ কাৰণে ৰাখি দিছিলোঁ। তেলটো ভালকৈ গৰম হোৱাৰ পিছতহে পুৰিখন দি দিব। আৰু এয়া দেখিছেনে, তেলটো গৰম হোৱাৰ পিছত ধুনীয়াকৈ এইখন ফুলি উঠে। আৰু এইটো গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ। এইটো ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তেলটো অলপ কম গৰম হ'লে পুৰিখন ভালদৰে ফুলি নুঠে, সেইকাৰণে ভালদৰে গৰম হ'বৰ কাৰণে ৰাখি দিব। আৰু এখন বনাই দেখুৱাইছোঁ। এতিয়া বিহুৰ বতৰ, লগতে ঠাণ্ডাও আছে, আৰু ঠাণ্ডাত এনেদৰে পুৰি চব্জিৰ খোৱাৰ মজাই বেলেগ। এনেদৰে আপোনালোকে চব্জিটো আৰু পুৰিখন আটাৰ বনাই চাব পাৰে, খাবলৈ খুবেই টেষ্টি হয়। লগত পিঁয়াজ আৰু আচাৰ অকণমান লৈ লৈছোঁ। এইটো ঠাণ্ডা হোৱাৰ পিছত দেখুৱাইছোঁ আপোনালোকক। গ্ৰেভিখিনি আগতকৈ ডাঠ হৈ পৰিছে আৰু লগতে ৰংটো ধুনীয়া আহিছে। এটা বাটিত উলিয়াই লৈছোঁ। আপোনালোকে বিচাৰিলে চব্জিখিনিৰ ওপৰত কেঁচা পিঁয়াজ কাটি ল'ব পাৰে মিহিকৈ, লগতে পাপৰ ভাজি ভাঙি ল'ব পাৰে। পুৰিখন বহুত বেছি নৰম হৈছে। যদি পুৰি চব্জিৰ ৰেচিপিটো চাই ভাল পাইছে, প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম নতুন ৰেচিপিৰ সৈতে।